নমস্কাৰ, মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই নতুন ভিডিঅ'টোত আপোনালোকৰ আগত দেখুৱাম শিৱসাগৰ পুখুৰীৰ লগতে শিৱদৌল। ঐতিহাসিক শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ এই যি বৰপুখুৰী বা শিৱসাগৰ পুখুৰী, এইটো এটা ঐতিহাসিক পুখুৰী। চাওক কিমান সুন্দৰকৈ, আৰু এই পুখুৰীৰ পাৰতে এই শিৱদৌল, ঐতিহাসিক শিৱদৌল আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আৰু এই চাওক পুখুৰীৰ পাৰতে এইটো হ'ল টাই যাদুঘৰ। এই যাদুঘৰটোত 600 বছৰীয়া আহোম ৰাজত্বকালৰ বিভিন্ন কীৰ্তিচিহ্ন, বিভিন্ন যুগমীয়া সামগ্ৰীসমূহ মজুত আছে। আমি যোৱা সময়ত যাদুঘৰটো বন্ধ আছিলে, নহ'লে সুন্দৰকৈ ভিতৰৰ ফালৰ পৰা আপোনালোকক সকলোখিনি দেখুৱালোহেঁতেন। গতিকে বাহিৰ ফালৰ পৰাই কেৱল যাদুঘৰটোৱে দেখুৱাইছোঁ। এই যাদুঘৰটোৰ কাষতে চাওক এইটো শিৱসাগৰ টেনিছ ক্লাব। তাৰপৰা এয়া চাওক পুখুৰীৰ মনোৰম দৃশ্য, চাৰিওপাৰ চাওক। এই শিৱসাগৰ পুখুৰীৰ এই টেনিছ ক্লাব, আৰু আচৰিত কথা চাওক, এই টেনিছ ক্লাবটো 1901 চনতে প্ৰতিষ্ঠা হৈছিল। চাওক আজিৰ পৰা 123 বছৰ আগতে, মোটামুটি 124 বছৰ বয়সত, তেন্তে শিৱসাগৰ নগৰখন কিমান ঐতিহাসিক চাওকচোন আপোনালোকে। 1901 চনত প্ৰতিষ্ঠিত এইটো টেনিছ ক্লাব, ইয়াতে প্ৰেক্টিছ কৰি আছে। আৰু তাৰ কাষতে আছে শিৱদৌল, শিৱসাগৰৰ যুৱদৌল। এই যুৱদৌল নামৰ যিটো অনুষ্ঠান, তাৰে মুখ্য কাৰ্যালয় এইটো। সেয়া শিৱসাগৰ পুখুৰীৰ পৰা তেনেদৰে খুব সুন্দৰকৈ বনাই দিয়া হৈছে আই লাভ শিৱসাগৰ। তাতে যুৱক যুৱতীসকলে বিভিন্ন ৰিলচ বনায়। আৰু এই ৰাস্তাটোদি SP অফিচলৈ যায়। এইখন চাওক, এয়া হ'ল ভোগেশ্বৰ বৰুৱাৰ প্ৰতিমূৰ্তি, অৰ্জুন ভোগেশ্বৰ বৰুৱা, তেখেতৰ প্ৰতিমূৰ্তি। অতি সুন্দৰভাৱে শিৱসাগৰ পুখুৰীটোৰ আচলতে চাৰিওকাষেই সকলোবোৰ যিবিলাক চৰকাৰী প্ৰতিষ্ঠান, কোৰ্ট, জেইল আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী যিবিলাক কাৰ্যালয়, এই সকলোবোৰ এই শিৱসাগৰ পুখুৰীটোৰ চাৰিওপাৰে আচলতে অৱস্থিত। আন কথাত ক'ব গ'লে এই শিৱসাগৰ পুখুৰীটোৱে হ'ল প্ৰাণকেন্দ্ৰ, শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰ। এতিয়া আমি যাম চাওক এই শিৱদৌল, আৰু শিৱদৌলৰ কাষতে দুফালে দুটা দৌল আছে। প্ৰথমটো এইটো পাৰ হ'লে এইটো শিৱদৌল। ইয়াৰ ওপৰৰ কলচী যিটো, সেই কলচীটো গোটেই কলচীটো সোণৰ, কেইবামোন সোণৰ দ্বাৰা নিৰ্মিত এইটো শিৱদৌল। আমি গাড়ীত গৈ থকাৰ কাৰণে ভালদৰে ইমান দেখুৱাব পৰা নগ'লে। আৰু এইটো চাওক ওপৰৰ যিটো কলচী, সম্পূৰ্ণ কলচীটোৱে হ'ল সোণৰ, কেইবামোন সোণৰ দ্বাৰা নিৰ্মিত। সেই তেতিয়াৰ দিনতে, আজিৰ পৰা 300-400 বছৰ আগতে নিৰ্মাণ কৰা এইটো। তাৰ কাষতে এইটো চাওক শিৱদৌলটোৰ মাজতে, আৰু দুই কাষে এটা হ'ল দেৱী দৌল, এটা হ'ল বিষ্ণু দৌল। আৰু তাৰ এটা পাৰে আছে, আৰু বাকী তিনিওটা পাৰে বিভিন্ন আৰু ঐতিহাসিক স্থান আছে। এই চাওক আমি চাৰিওপাৰে গাড়ীৰে এপাক ঘূৰিছিলোঁ, আৰু পৰৱৰ্তী সময়ত পাৰিলে আৰু ভালদৰে দেখুৱাম। লৰালৰিৰ বাবে বৰ এটা বিতংভাৱে দেখুৱাব নোৱাৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।